Hello everyone, নমস্কাৰ, welcome to my YouTube channel. মোৰ YouTube channelৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো বৰ্তমান সময়ত ভালে। আৰু আজিৰ ভিডিঅ'টো গাৰ্ডেনৰ ওপৰত মানে গাৰ্ডেনিং টিপছ নহয়, মই আপোনালোকক দেখুৱাম वास्तु मते कोनबुर प्लांट घरत राखिब पारिब तारे मैं 6 बिध प्लांट आज आपनालोকক देखुवाम खेबुर राखिले की होय कोन कोन दिखत राखिब लागे सकलोखिनि देखुवाम तेने हले चाइ थाকক भिडिओটো हेखলৈके आरु जी सकल मोर चेनेলত नतुन तेनुके प्लीज मोर चेनेलটো সাবস্ক্রাইব কৰি দিব আৰু এতিয়ালৈকে জনে জনে সাবস্ক্রাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ তেনে হলে আগবাঢ়ো আজি ভিডিওটোলৈ আজিৰ ভিডিওটোত মই আপোনালোকক এনেকুৱা 6 বিধ বাস্তু প্লান দেখুৱাম যিয়ে আপোনাৰ জীৱনলৈ সুস্বাস্থ্য সম্পদ আৰু সুখ আনিব পাৰে আৰু এই প্লানবোৰক আপোনালোকে ক'ত কেনেকৈ ৰাখিব সকলোখিনি দেখুৱাম আহক তেনে হলে আগবাঢ়ো আজিৰ ভিডিওটোলৈ Number 1 হৈছে লাকি বেম্বো ই এক পপুলাৰ বস্তু প্লান্ট হয় ফেংশুই বেম্বো প্লান্টক বহুত শুভ মনা হয় আৰু ই আপোনালোকৰ জীৱনলৈ সুখ সম্পদ আৰু সুস্বাস্থ্য আনে বেম্বো প্লান্ট ওপৰলৈ গ্ৰো কৰে বাবে ইয়াক উন্নতিৰ প্ৰতীক বুলিও কোৱা হয় আপোনালোকে মাত্ৰ ইয়াৰ পানী সপ্তাহত হলনি কৰিব আৰু ইয়াক ডাইৰেক্ট সানলাইটক নাৰাখিব আৰু 3 লেয়াৰ লাকি বেম্বো আপোনালোকে ঘৰলৈ আনিব কাৰণ ই বহুত শুভ হয় আৰু তাত ৰেড ৰিবন বান্ধি দিব লাকি বেম্বো যদি আপোনালোকে ফাংগাস দেখে তেন্তে তাক বাঞ্চৰ পৰা উলিয়াই দিব তাৰ বিশেষ আৰু একো কেয়াৰ নাই আপোনালোকে ইমানখিনি কৰিলে তাৰ পৰা ভাল ফল পাব নাম্বাৰ 2 হৈছে তুলসী প্লান্ট তুলসী প্লান্টৰ বিষয়ে সকলোৱে জানে আৰু প্ৰত্যেকৰ ঘৰতে ইয়াক দেখিবলৈ পোৱা যায় আয়ুৰ্বেদতো ইয়াৰ ইম্পৰ্টেন্টৰ কথা লিখা আছে ইয়াক বহুতো বেমাৰৰ দৰব হিচাপেও ব্যৱহাৰ কৰা হয় আৰু আপোনালোকে তুলসী প্লান্ট যদি ঘৰত লগাই কোৱা হয় তাৰ সেই ঘৰত লক্ষ্মীয়ে বাস কৰে আৰু এই প্লান্টটো আপোনালোকে নৰ্থ ইষ্ট ডাইৰেকশ্যনত ৰাখিব আৰু ইয়াৰ চাৰিও কাণ আপোনালোকে সদায় সাফ চিকুণ কৰি ৰাখিব বিশেষ ইয়াৰ কোনো কেয়াৰ নাই আপোনালোকে এনেকৈ ৰাখি ইয়াৰ পৰা ভাল ফল পাব পাৰিব Number 3 হৈছে পথছ প্লান্ট যাক আমি মানি প্লান্ট বুলিও কওঁ বাস্তুমতে মানি প্লান্টৰ দ্বাৰা নেগেটিভিটি আৰু ফাইনান্সিয়েল প্ৰবলেম নাইকিয়া হয় বুলি কোৱা হয় আপোনালোকে ইয়া মাটি বা পানী দুইটাতে লগাব পাৰে কিন্তু পানীত লগোৱাটো ইয়াক বেছি শুভ হয় বুলি কোৱা হয় ইয়াৰ পানী সপ্তাহত এবাৰ হলনি কৰিব লাগে ইয়াৰ খুব বেছি একো বিশেষ কেয়াৰ ল'ব নালাগে ইয়াক খালি আপোনালোকে ডাইৰেক্ট সানলাইটত নাৰাখিব আৰু ইয়াৰ হেউজিয়া পাতবোৰ সদায় পানীৰে স্প্ৰে কৰিব আৰু শুকান পাতবোৰ ইয়াৰ পৰা আঁতৰাই দিব কাৰণ শুকান পাতবোৰক অশুভ বুলি কোৱা হয় মানি প্লান্ট ওপৰফালে যোৱাটো শুভ বুলি কোৱা হয় আৰু মাটিৰ তলত বগাই গলে বাস্তু দুখ বাঢ়ে মানি প্লান্ট লগোৱা দিশটো সাউথ ইষ্ট হ'ব লাগে Number 4 আছে এলোভেৰা প্লান্ট এলোভেৰা প্লান্ট আমাৰ সকলোৰে চিৰপৰিচিত ই আমাৰ ছাল আৰু চুলিৰ কাৰণে কিমান উপকাৰী হয় সেইটো নকলেও সকলোৱে জানে বাস্তুমতে ই এক পজিটিভ এনাৰ্জিৰ সৃষ্টি কৰে ই এক প্ৰকাৰৰ এয়াৰ পিউৰিফায়াৰ হয় ইয়াক বেছি কেয়াৰৰ প্ৰয়োজনো নহয় যিহেতুকে ই এক সাকুলেন্ট হয় ইয়াক অভাৰ ৱাটাৰিং কৰিব নালাগে ইয়াক আপোনালোকে মাত্ৰ টাবত বা মাটিত লগাই দিয়ক ইয়াৰ গ্ৰোথ খুব ধুনীয়া হয় আৰু ইমানখিনি কৰি আপোনালোকে ইয়াৰ পৰা সুফল পাব পাৰিব Number 5 হৈছে জেড প্লান্ট ফেংশুই জেড প্লান্টক বহুত শুভ মনা হয় ই স্বাস্থ্য সম্পদ আৰু পজিটিভিটি বঢ়াই বুলিও কোৱা হয় ইয়াক মানি ট্ৰী বা লাকি প্লান্ট বুলিও জনা যায় ইয়াক ঘৰৰ মেইন গেটৰ ওচৰত ৰাখিব লাগে তাৰোপৰি ইয়াক আপোনালোকে দোকানৰ কেছ কাউণ্টাৰৰ ওচৰতো ৰাখিব পাৰে ই এক প্ৰকাৰৰ চুম্বকৰ নিচিনাই কাম কৰে কাৰণ যেতিয়া আপোনালোকে জেড প্লান্ট ঘৰত ৰাখে ই হেনো টকা পইচাক চুম্বকৰ দৰে আকৰ্ষণ কৰে ইয়াক আপোনালোকে স্বাস্থ্যৰ বাবে ইষ্ট কোণত ৰাখিব আৰু টকা পইচা আৰু সম্পদৰ বাবে ইয়াক আপোনালোকে সাউথ ইষ্টত ৰাখিব পাৰে ইমানখিনি কৰি আপোনালোকে ইয়াৰ পৰা ভাল ফল পাব পাৰে এতিয়া মই আপোনালোকক নাম্বাৰ 6 থকা প্লান্টৰ বিষয়ে কম যাৰ নাম হৈছে স্নেক প্লান্ট ইয়াক আপোনালোকে ব্ৰাইট ইনডাইৰেক্ট সানলাইটত ধুনীয়াকৈ গ্ৰো কৰিব পাৰে বাস্তুমতে ই আমাৰ চাৰিওফালে শুদ্ধ বতাহ বিয়পায় আৰু ই আমাৰ চিন্তা হ্ৰাস কৰে বুলিও কোৱা হয় ই স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় ইয়াক বাস্তুমতে ইষ্ট সাউথ আৰু সাউথ ইষ্টত লগাব লাগে ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ